হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি বতৰটো অলপ ঠাণ্ডা, ভাবিছোঁ কিবা চাহৰ লগত খাবলৈ বনাম। সদায় দোকানৰ বিস্কুটবিলাকনো কিমান খাম, আৰু দোকানৰ বিস্কুটবিলাক ইমান ভালো নালাগে, আৰু বেকাৰীটো হ'লে অকণমান ভাল লাগে। চ' আজি মই বনাম চুজিৰ দি মুখত দিয়া ভাপত দিয়া পিঠা। চ' কেনেকৈ বনাম ব'লক আপোনালোকক দেখাম। ডাব নাৰিকলখিনি মই সৰুকৈ কাটি ল'ম। ইয়াৰ ডাব নাৰিকল নিদি আপোনালোকে কেঁচা নাৰিকলো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত এতিয়া ডাব নাৰিকলে আছিলে, সেইকাৰণে মই ডাব নাৰিকলে দিম। মই এতিয়া কাটি লোৱা নাৰিকলখিনি মিক্সি জাৰত ঢালি কেনে পিচি ল'ম। এখন প্লেটত মই নাৰিকলৰ গুড়াখিনি উলিয়াই ল'ম। এতিয়া এডোখৰ গুড় ল'ম। গুড়ডোখৰ মিহি মিহিকৈ এই নাৰিকলৰ গুড়াখিনিত কাটি ল'ম। গুড়খিনি কটা হৈ গৈছে। এতিয়া মই ইয়াত ঢালিম ইলাইচি পাউডাৰ। গুড়, নাৰিকল আৰু ইলাইচি পাউডাৰখিনি মই ভালদৰে সানি ল'ম। এটা গামলা ল'ম। গামলাত ঢালি দিম চুজি। চুজিখিনি অলপমান ভাজি ল'ম। চুজিখিনিত ঢালি দিম এতিয়া অলপমান চেনি আপোনালোকে কম বেছ কৰিব পাৰে। যদি মিঠা ভাল পায় বেছি, তো বেছিকৈ ঢালিব। কম ভাল পালে কমকৈ দিব, নহ'লে নিমখ দিও বনাব পাৰি। অকণমান ঢালি দিব নিমখ। লগতে চুজিখিনিত এড কৰিম এচামুচ গাই ঘিউ। সকলো সামগ্ৰীখিনি ভালদৰে সানি ল'ব। অলপমান গাখীৰ দি কেনে আকৌ সানিম। চুজিখিনি সনা হৈ গৈছে। চুজিখিনি এনেকৈ লাডু কৰিলে লাডু হৈ যাব, আৰু ভাঙি দিলে এনেকৈ গুড়া হৈ যাব। এনেকৈ সানিব লাগিব, আৰু ইয়াক অকণমান দেৰি আমি ৰেষ্ট কৰিব দিম। এনেকুৱা দুটা কফি কাপ লৈ লৈছোঁ। অলপমান এনেকৈ ফুটা কৰি দিব লাগিব। ফুটাটো কৰি লৈছোঁ। এবাৰ সোমাই চাম ইয়াত ভালদৰে সোমাইছে নাই। এনেকৈ এবাৰ সোমাই চাব। বনাবলৈ ষ্টাৰ্ট কৰিম। গেছটো জ্বলাই ল'ম। ইয়াত পাতি দিম কুকাৰ। কুকাৰত ঢালি দিম অলপমান পানী। তাৰপিছত কুকাৰৰ লিডটো লগাই দিম। এতিয়া পানীখিনি উতলিব দিম। তাৰপিছত আমি বনাবলৈ ষ্টাৰ্ট কৰিম। পানীখিনি উতলিব লৈছে। এতিয়া মই কাপত ঢালি দিম অলপমান চুজি। প্ৰথমে এনেকৈ আঙুলিটো দি ল'ব ফুটাটোত। তাৰপিছত অকণমান চুজি ঢালিম, আৰু এইখিনি ৰেডি কৰি থৈছিলোঁ যে নাৰিকল আৰু গুড়ৰ গুড়াখিনি, এইখিনিও অকণমান দি দিম। তাৰপিছত আকৌ অকণমান চুজি ঢালিম। লাহে লাহে হেঁচি দিম। বেছি হেঁচিব নালাগে, অলপমান হেঁচি দিম। কাপটোত এনেকৈ দিয়া হৈ গৈছে। এতিয়া মই ইয়াত ভৰাই দিম। ভৰাই অলপমান আৰু হেঁচি দিম। বেলেগ চিটিটোত ভৰোৱাৰ লগে লগে অকণমান উঠি আহিছে, আৰু ঢাকন দি কেনে অকণমান দেৰি সিজিবলৈ এৰি দিম। এইটো সিজালৈকে ঠিক একেদৰে মই ইটো ৰেডি কৰি ল'ম। ঠিক একেটা প্ৰচেছতে কৰিম। প্ৰথমতে চুজিখিনি দিম, তাৰপিছত অকণমান নাৰিকল আৰু গুড়ৰ যোনটো গুড়া আছিলে সেইখিনি দিম। তাৰপিছত আকৌ অকণমান চুজি দিম। দি লাহে লাহে ইয়াক প্ৰেছ কৰি দিম। 2 মিনিট হৈ গ'ল। এতিয়া মই ইয়াক চেক কৰিম। এইটো হৈ গৈছে। এতিয়া মই উলিয়াই ল'ম। চাওক কিমান ধুনীয়াকৈ ওলাই গৈছে। আকৌ এতিয়া এনেকেই মই আকৌ এইটো বনাই ল'ম। ঠিক তেনেদৰে আকৌ ঢাকনখন লগাই সিজিবলৈ দিম। এনেদৰে মই সকলোবোৰ ভাপত দিয়া পিঠা বনাই ল'ম। ভাপত দিয়া পিঠা নহয়, ভাপত দিয়া চুজিখিনি বনাই ল'ম। আকৌ মই এনেকৈ কাপটোত ভৰাই দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। কুকাৰৰ চিটিত দিয়া পিঠা। এইখিনি মই আকৌ এইটো চুজি আৰু নাৰিকল মিক্স কৰি কেনে আকৌ বেলেগ ষ্টাইলত বনালোঁ। সেইবাবে এইটো কালাৰ আৰু এইটো কালাৰ অকণমান বেলেগ হৈছে।
আৰু খাই কেনে মই ক'ম যে কোনটো বেছি ভাল হৈছে 눈 뜨면 눈부신 아침 햇살과 모닝콜로 너와 시작하는 하루 এতিয়া মই মানুহজনক খাবলৈ দিম কেনেকুৱানো হৈছে ফ্ৰেণ্ডছ এনেকুৱা আনচিজনত পিঠাৰ সোৱাদ ল'বলৈ খুবেই সুন্দৰ হ'ব যেনেকুৱা লাগিছে এতিয়া খাই চাওঁ কেনেকুৱা হৈছে এনেকুৱা ফিল অহাই নাই যে এইটো মানে চুজি হয় ভাপত দিয়া পিঠা মই আগতেও গুৱাহাটীত খাইছোঁ তাতকৈ সুন্দৰ হৈছে আৰু ঘৰতো বনাই খুৱাইছে দীপাই এইটোৰ সোৱাদ লওঁ এইটো ল'লোঁ বহুত সুন্দৰ এইটো খাইছোঁ আৰু কেনেকুৱা হৈছে এতিয়া লাহেকৈ ঠাণ্ডা দিন সোমাই আহিছে এইটো ভাপত দিয়া চুজিটোৰ সৈতে আৰু লাল চাহৰ জুতি ল'লে ক'বই নালাগে বৰ ধুনীয়া লাগিব আমি অসমীয়া যিহেতু তোমাক কোনটো ভাল লাগিলে সোৱাদ প্ৰায় একেই আছে কিন্তু মোক এইটো বেছি ভাল লাগিলে খাই কিনে মানুহজনেতো খাই বহুত ভাল পালে এতিয়া মই টেষ্ট কৰিম কেনেকুৱানো হৈছে খাবলৈ সঁচাকৈ ভাল হৈছে মই চুজিটো আধা দিছোঁ কিন্তু আপোনালোকে কাপটো ভৰ্তি কৰিও দিব পাৰে খাবলৈ বহুতো ভাল হয় আৰু বেছি সময়ো নালাগে বহুত কম সময়ৰ ভিতৰতে হৈ যায় আৰু আপোনালোকে যদি ভাল পায় ঘৰত বনাই চাব বহুত ভাল লাগে খাই চ' আজিলৈ ইমানেই আকৌ অন্য এটা ভিডিঅ'ত লগ কৰিম তেতিয়ালৈকে বাই